আজি লগৰজনৰ ঘৰত শুই আছিলোঁ, তেনেকুৱাতে ডেলিভাৰী বয়জনে সি এইটো দি থৈ গ'ল। ভাবিলোঁ যে আনবক্সিং কৰি দিওঁ, তো ঠিক আছে ব'লক আনবক্সিং কৰি দিওঁ। বস্তুটোতো আহিলে, কিন্তু অলপ ডুপ্লিকেট যেন লাগিছে, বেক চাইডে কিবা ষ্টিকাৰ লগাই দি মানে পঠিয়াইছে। ঠিক আছে খুলি চাওঁ। এইটো এটা আপোনাৰ বয়া মাইক হয়, মানে কি হয় আপোনাৰ ভিডিঅ' কোৱালিটি যেনেকুৱাই নহওক ভালটো হ'বই লাগে অভিয়াছলি, কিন্তু চাউণ্ড কোৱালিটি যদি ভাল নহয় তেন্তে হ'লে ভিডিঅ'টো একেবাৰে বেকাৰ গুচি যায়। যেনে মোৰ ভিডিঅ'বোৰত হৈ আছে বৰ্তমান, একেবাৰে আপোনাৰ চাউণ্ড কোৱালিটি ফুচ। তো ভাবিলোঁ যে এটা মাইক অৰ্ডাৰ দি লওঁ। তো ইয়াক এটা চাব পৰা এটা সহজ উপায় আছে যে অৰিজিনেল হয় নে ডুপ্লিকেট হয়। ঠিক আছে এবাৰ দেখাই দিওঁ কেনেকৈ চাই। ঐ পানী অলপ আনচোন, পানী অলপ দে না। A few moments later. পানী আহি গ'ল, ব'লক দেখাওঁ কেনেকৈ অৰিজিনেল ডুপ্লিকেট চাই। ফাৰ্ষ্টতেতো হৈ গ'ল আপুনি এইটো চিলটো এৰুৱাই চাব পাৰে এনেকৈ। এইটো যদি চিলটো এৰুৱাই ইয়াত এটা কোড থাকে। নেক্সটটো হৈ গ'ল অলপমান এনেকৈ পানী লৈ লওক আঙুলি দি, আৰু এইটো যদি আপুনি এনেকৈ মুচি দিয়ে ন, এইটো চাওক মুচা গ'ল। আৰু যেতিয়া পানীটো নাইকিয়া হৈ শুকাই যাব, ইয়াৰ যিটো বয়া বুলি লেখা আছে সেইটো আকৌ আহি যায়। ঠিক আছে অলপ সময় ৰখোঁ আৰু চাই লওঁ আহে কি নাহে। 2000 years later. অলপকৈ দেখা পোৱা গৈছে বয়া, মানে এইটো অৰিজিনেল হয়। ঠিক আছে ইয়াক আনবক্সিং কৰোঁ, চাওঁ ভিতৰত কি কি আছে। খালিয়ে গ'ল বে, ন' ইছ্যু। এখন আমাৰ স্কুলত পঢ়িবলগীয়া কিছুমান কিতাপ, অৰ্থ নাই বাদ দিয়ক। এখন ৱাৰেণ্টি কাৰ্ড, এইখনো অৰ্থ নাই, ভালটো থাকিব অভিয়াছলি, লাগিব পাৰে। নেক্সট ইয়াৰ ভিতৰত এটা বঢ়িয়া আছে বেগ আহিছে, ইয়াত মই পইচা থ'ম। এখন হৈ গ'ল বয়া কোৱালিটি চাৰ্টিফিকেট, সেইটো বাদ দিয়ক। এইটো আপোনাৰ চিলিকা জেল। নেক্সট আৰুতো একো নাই, খালী পেকেট। এইটোৰ ভিতৰত আপোনাৰ এইটো হৈছে মাইক ছেটটো, আৰু ইয়াৰ ভিতৰত আছে অ'কে এইটো হৈ গ'লতো আপোনাৰ TMM জেক। এইটোক বা কি কয় বিশেষকৈ অৱশ্যে নামটো নাজানো। এটা আপোনাৰ আহিছে ইয়াৰ ওপৰত লগাবলৈ কাৰণে চাউণ্ড প্ৰুফ চাউণ্ড কভাৰ, নইজটো কেঞ্চেল কৰিবৰ কাৰণে। ঠিক আছে এবাৰ ইউজ কৰি চাওঁ। এতিয়াতো আপুনি মোৰ ভইচটো এইটো শুনি আছে, এইটো লগাই মানে ইউজ কৰাৰ পিছত ভইচটো কেনেকুৱা আহে সেইটো এবাৰ শুনি চাওক। আৰু এইটো হৈ গ'ল আপোনাৰ মাইকটো লগোৱাৰ পিছৰ ভইচ। ঠিক আছে অলপমান মোবাইলটো ষ্টেণ্ড কৰি লৈ অলপ দূৰৰ পৰা কৈ চাওঁ ভইচটো কেনেকুৱা আহে। একচুৱেলি ইয়াৰ কেবুলডাল প্ৰায় 1-1.5 কিলোমিটাৰমান দিছে চাগে। ইয়াতে খুলিবলগীয়াটো আৰু আছে, সেইটো যদি খুলি দিওঁ তেন্তে হ'লে আৰু অলপ যাব দূৰলৈ। ভইচটো তাত আহি আছে কি নাই মই একচুৱেলি এতিয়ালৈকে চোৱা নাই। যদি ভইচটো আছে তেন্তে অভিয়াছলি মাইকটো ভাল, আৰু এইটোৱে ভইচ। চাই লওক কেনেকুৱা হয় যদি। আৰু ভিডিঅ'টো বাৰু লম্বা নকৰোঁ, জাষ্ট খালি এটা বস্তু আহিলে ভাবিলোঁ যে আজি আনবক্সিং কৰি দিওঁ। একোতো তাত বিশেষ একো নাছিলে, এনেই থকা সলনি কিবা এটা ভিডিঅ' আপলোড কৰোঁ বুলি ভাবি এইটোকে কৰি দিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে চাই, আৰু যদি আপুনি কিনিব বিচাৰে তেন্তে হ'লে মই ইয়াৰ বাৰু ডেছক্ৰিপশ্যনত দি দিম লিংকটো, তাৰ পৰা আপুনি কিনি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।